64 নং আছাম গাৰ্লছ ইণ্ডিপেণ্ডেণ্ট কোম্পানীৰ উদ্যোগত অসম চৰকাৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা উৎসাহন যোজনাৰ অধীনত আজি গোলাঘাটৰ হেমপ্ৰভা বৰবৰুৱা ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত চাইবাৰ ছিকিউৰিটি এৱাৰনেছ প্ৰগ্ৰেম অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত প্ৰবক্তা ৰীনা ভূঞাই লিখা এটি গীত পৰিৱেশন কৰে। মহাপ্লাৱনৰ সম্ভাৱনা হৈ ধনশিৰি হৈ লুইতে দিব, মহাপ্লাৱনৰ সম্ভাৱনা হৈ মহাসাগৰলৈ যাওঁ, আমি মহাসাগৰলৈ যাওঁ। সমল ব্যক্তি হিচাপে গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে ভাগ লৈ চাইবাৰ ক্ৰাইমৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰে। তৰালী পাটনায়কে আধৰা অনুষ্ঠানৰ শুভাৰম্ভ কৰে কলেজখনৰ অধ্যক্ষা ডক্টৰ বুলবুলি বৰুৱাই। অনুষ্ঠানত এনচিচিৰ ৭৪ নং অসমৰ লেফটেনেণ্ট কৰ্ণেল এ জয়ন্ত, কামাণ্ডিং অফিচাৰ কমিন কছা, নৱনিযুক্ত লেফটেনেণ্ট কৰ্ণেল এছ জাংখালুন আদিয়ে অংশগ্ৰহণ কৰে। আজি যিহেতু NCC 74 আছাম গাৰ্লছৰ পৰিচালনাৰ জৰিয়তে আজি আমাৰ মহাবিদ্যালয়ত গভৰ্ণ অফ আছামৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় জাগ্ৰতা আৰু কৃতজ্ঞতা যোজনাৰ জৰিয়তে আমাৰ বৰ্তমান সময়ত যিটো এটা চাইবাৰ ক্ৰাইম যিটো হৈ আছে বা চাইবাৰ ছিকিউৰিটিৰ ওপৰত কেনেধৰণে আমি প্ৰটেকশ্যন ল'ব লাগে বা তাৰ পৰা আমি কেনেকৈ আমি বাচিব পাৰোঁ বা তাৰ পৰা এনেধৰণৰ সমস্যাবোৰ হ'লে আমি কি পদক্ষেপ আমি ল'ব পাৰোঁ তাৰ ওপৰত সবিশেষভাৱে আমাৰ আগত আজি সবিশেষভাৱে দাঙি ধৰিলে আমাৰ গোলাঘাটৰ এডিশ্যনেল SP বিভাস বৰা ডাঙৰীয়াই। লগতে আমাৰ এই কাৰ্যৰ লগত সহযোগ জনাইছে আমাৰ গোলাঘাটৰ সৈনিক বৰ্ডৰ কৰ্মচাৰীসকলে। গতিকে ইয়াৰ চেগতে মই আমাৰ NCC গোটৰ পৰা লগত উপৰিও মই সৈনিক বৰ্ডৰ সকলো কাৰ্যকৰ্তালৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট দৃষ্টিকোণ।